এই ভোগালী বিহুটো বৰ্ডাৰত থাকেনো কেনেকৈ উদযাপন কৰেতো তাকে আজি দেখুৱা ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা যিহেতু ইয়াত বাঁহ খৰি পোৱা নাযায় তো বাঁহগছ নাইয়ে মৰুভূমি বুলি ক'ব পাৰে মৰুভূমিয়ে হয় তো ধুনি পোৱাবৰ বাবে খৰি থুপৰাই আছোঁ প্ৰথমতে খৰি থুপৰাম তাৰপিছত মেজিটো বনাবৰ বাবে আৰু অলপ দীঘল খৰি থুপৰাব লাগিব আৰু ইয়াৰ পিছত যাম বৰ্ডাৰত খেৰ আনিবলৈ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খৰি মনে উঠাই দিলি হ'ল ভোগালী বিহুত নিয়মে চুৰি কৰাই চিভিলিয়ানৰ খৰিবিলাক চুৰ কৰি যাম বেটাৰ পৰা পলক এবাৰ খৰিবল বুলি কৈ এই চিভিলিয়ানৰ বেৰা দিয়া খৰিবিলাক চুৰি কৰি লৈ যাওঁ সৰু চাই মেজি ঘৰটোৰ অলপমান কাম বাকী আছে মানে খেৰ অলপ কম পৰছে তাৰ কাৰণে অলপ খেৰ বিচিৰি ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ মেজিটো সম্পূৰ্ণ কৰি বনাম তাৰপিছত দেখুৱাই আছোঁ কেনেকুৱানো হ'ল মেজি বৰ্ডাৰত মেজি অলপ পালোঁ শুকান আকৌ পৰি যায় সেইখিনি তলত দিলে চাগে হৈ যাব অলপমান খালী আছিল আৰু হৈ থাকক আৰু বলক আগলৈ যাওঁ ইমান কষ্টকে খেৰখিনি আনিছোঁ ইয়াত হাৰামি গৰুটো খাবা আহিছে বান্দৰ জ্বালাই পালা ডিউটি মই তেৰি পেলাব এটা আহিছে বান্দৰ গৰু না গৰু একো বুজি নাপায় সৰুকৈ হ'লেও মেজি হৈ গ'ল এইবাৰ বলক বিহু বুলি কিনো মায়ে কাপোৰ দি পঠাইছিল আৰু ভণ্টিয়ে বাইদেউহঁতে সেইখিনি উলিয়াও মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল কাপোৰ বিহুৱান ৰাজবংশী আনচাৰ পিঠা কাপোৰ বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই তো চববিলাক ৰেডি হৈ গ'ল
এতিয়া মোৰ মেজিটো চলাবৰ বাকী मुबारक हो क्या से बोलते हैं हाँ हाँ ऐसे ऐसे घूम घूम सारे घूमेंगे। हाँ इसका एक ही तो लड़का व्यू बनाने वाला इसका और साथ क्या नहीं बड़ी तो मुश्किल से लोग लड़का आया व्यू बनाने वाला नया गमछा বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই হাই মিণ্টু আৰু প্ৰথমতে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ আৰু আজি বিহু দিনত তোমাক বহুত মিছ কৰি আছোঁ মই ভাবিছোঁ যে তোমালৈ কেইটামান লাড়ু কেইটামান পঠাই দিম বুলি পেকিং হৈছেই পেকিং কৰিছোঁ আৰু বনায়ো আছোঁ এয়া তুমি ভাল পোৱা চুজি লাড়ু আৰু তিলৰ লাড়ু তুমি ভাল পোৱা নে নোপোৱা মই নাজানো বা দিছোঁ মোৰ ফালৰ পৰা আৰু কেইটামান পকা লাড়ু দিছোঁ দেই খাবা ভাল হৈছে হোৱা নাই মই নাজানো বাছ মৰমতে দিছোঁ আৰু অসমবাসী ৰাইজক লগতে মোৰ বন্ধু বান্ধৱীক ভোগৰ বিহু ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ।